আমাৰ এইজনী বাইদেউৰ ঘৰটো ভাঙি গ'লৈ চাওক অ' বাইদেউ ঘৰটো কিয় ভাঙিছে কয় বোলে বহুত বেয়া লাগিছে ঘৰটো যিটো ভাঙি গ'ল এয়া চাওক খিৰিকী এইটো আগত ঘৰৰ খিৰিকী আছিল এইখিনি বোলে চৰকাৰে ঘৰ দিব এওঁলোকক চৰকাৰক বহুত বহুত ধন্যবাদ পূৰা ফুটা ফুটা হৈ গৈছে ইয়াত আগত বেৰা আছিল এইখিনিত পূৰা বেৰা আছিল এইখিনিত আৰু এইখিনিতো বেৰা আছিল এইটো ফিল্টাৰ হয় এয়া চাওক কি অৱস্থা এয়া বাটাম এইটো বাটামটো চাব ক'ত এয়া চাওক এইটো বাটাম এয়া চাওক চাইছে না কি অৱস্থা কেনেকুৱা মানুহ থাকিব এয়া চাওক কি অৱস্থা এয়া বাইদেউজনীৰ ঘৰ বনোৱাৰ কাৰণে পাথৰ বালি গোটেই অনা হ'ল আৰু এই তাতে পাথৰ পেলোৱা হ'ল সৰু সৰু এয়া চাওক কিমান ডাঙৰ ডাঙৰ বল্ডাৰ এয়া বালি আৰু কোন গাড়ী থৈ দিছোঁ মই তাতে আৰু এইটো ৰড এইটো 10 mm ৰড এইটো পূৰা পোষ্ট দিয়া হ'ব খুটা এয়া চাওক না কি ধুনীয়া ৰড এইকেইটা এই চাওক গোটেই বনোৱা হ'ল এইটো 20 ফুট ঘৰ হ'ব এইখন ঘৰ পূৰা ভাঙি মেলি গোটাই ঘৰ হ'ব চিন্তা নাই এই আমাৰ বাইদেউজনী বহি আছে তেওঁৰ ঘৰ হৈ যাব এই আগৰ ঘৰখনৰ টিন এইটো চালিটো গোটেই খুলি ইয়াত বাঁহকেইটা ইয়াত থৈ দিছোঁ ধুনীয়াকৈ এইখন ঘৰ বনাম এতিয়া ধুনীয়া কৰি 20 ফুট ঘৰ বনাই দিম এয়া যাত্ৰা খুটা পুটা হ'ল এইটো চাওক পূজা টুজা কৰি গোটাই হেৰি কৰি দিলোঁ ইয়াত ঘৰখন আৰম্ভ কৰিব লাগে চাওক না কি অৱস্থা ঘৰখন এতিয়া নতুন মডেল হ'ব ইয়াৰ আৰু আহক ঘৰৰ ভিতৰত এইজন ল'ৰাটো শুই আছে ইয়াত চিমেণ্ট কাম চলিব কালি পৰহিৰ পৰা ধুনীয়াকৈ আপোনালোকক গোটেইখিনি দেখাম বাইদেউজনীৰ দুখ দেখা পাই বহুত বেয়া লাগে বেচেৰি ঘৰকেইটা এতিয়া বনাই আছোঁ চৰকাৰে ঘৰ দিছে এতিয়া ঘৰখন বনাব আপোনালোকে ভিডিঅ'টো চাব চাইখিনি ছাবস্ক্ৰাইব কৰি দিব এই বেচেৰি অলপ ভাল হওক ধনী হওক উন্নত কৰক কি আনছা আৰু মোৰ কাৰণে কি আনছা তহঁতে ঘৰ বনাই দি আছোঁ ইমান ধুনীয়াকৈ হা